আমাৰ এই বৰ্ডলাইন ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি লৈ আহিছো জিঅ'গ্ৰাফি বিষয়ে কিছু সম্ভাৱনীয় প্ৰশ্ন। আহা প্ৰশ্ন কাকতখন চাওঁ। আমি এতিয়া 1 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। 1 নম্বৰ প্ৰশ্নত আছে তলত দিয়া 4টা বিকল্প উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ প্ৰশ্ন, কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি? আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া, অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো কাৰ্যকলাপ চতুৰ্থ পৰ্যায়ৰ লগত জড়িত? অট্টালিকা নিৰ্মাণ, কম্পিউটাৰ প্ৰস্তুতকৰণ, বিশ্ববিদ্যালয়ৰ শিক্ষকতা, কিতাপ ছপা। নেক্সট কুৱেশ্যন, তলত দিয়া জনবসতিসমূহ কোনটো জনবসতি ৰাস্তাৰ কাষে কাষে, নদীৰ কাষে কাষে বা নলাৰ কাষে কাষে গঢ় লৈ উঠা জনবসতি? বৰ্গক্ষেত্ৰীয়, বৃত্তীয়, ৰৈখিক, পাতল। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য প্ৰায় সংখ্যকেই কোনটো পথযোগে কৰা হয়? স্থল আৰু বায়ু বা স্থল আৰু সাগৰ বা সাগৰ আৰু বায়ু বা সাগৰ। 2 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো। তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া। ক, মানৱ ভূগোলৰ এটাই সংজ্ঞা লিখা। খ, পথৰ ঘনত্ব বুলিলে কি বুজা? গ, জনসংখ্যা পৰিৱৰ্তনৰ উপাংশবোৰ কি কি? ঘ, মানৱ উন্নয়নৰ ধাৰণাটো কোনে আগবঢ়াইছিল? ঙ, প্ৰদূষণ আৰু প্ৰদূষণৰ মাজত থকা পাৰ্থক্য লিখা। 3 নম্বৰ প্ৰশ্ন, চমু উত্তৰ দিয়া। ক, প্ৰব্ৰজনৰ আকৰ্ষণীয় আৰু বিকৰ্ষণীয় কাৰকবোৰ কি? খ, বাণিজ্যিক পশুপালনৰ 2টা বৈশিষ্ট্য লিখা। গ, অসমৰ কিয় ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয়? 2টা কাৰণ দিয়া। খ, অসমৰ মালভূমি অঞ্চলৰ 2টা বৈশিষ্ট্য লিখা। ঙ, পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা 2টা বেমাৰৰ নাম লিখা। ছ, বন্দৰ আৰু পোতাশ্ৰয়ৰ পাৰ্থক্য দেখুওৱা। ছ, ভাৰতবৰ্ষৰ 2টা ঔদ্যোগিক অঞ্চলৰ নাম লিখা। জ, নৱীকৰণ সম্পদৰ 2টা বৈশিষ্ট্য লিখা। ঝ, আন্তঃ আৰু বহি প্ৰব্ৰজনৰ পাৰ্থক্য দেখুওৱা। ঞ, জীৱন ধাৰণৰ বাবে কৰা কৃষি বুলিলে কি বুজা? 4 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো। তলত দিয়া প্ৰশ্নসমূহৰ কমেও 150টা শব্দৰ ভিতৰত উত্তৰ লিখা। ক, পৃথিৱীৰ জনসংখ্যাৰ ঘনত্ব আৰু বিতৰণৰ নিৰ্ভৰ কৰা কাৰকসমূহ আলোচনা কৰা। খ, মানুহৰ প্ৰাথমিক, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ কাৰ্যকলাপসমূহৰ বিশেষ লক্ষণ উদাহৰণসহ আলোচনা কৰা। গ, পথ আৰু ৰেল পৰিবহণ ব্যৱস্থাৰ প্ৰধান সুবিধা আৰু অসুবিধাসমূহ কি কি? খ, উন্নয়নশীল দেশসমূহৰ মানুহৰ জনবসতিৰ সমস্যাসমূহ আলোচনা কৰা। ঙ, গ্ৰাম্য অঞ্চলৰ মানুহ কিয় চহৰলৈ প্ৰব্ৰজন হয় আলোচনা কৰা। 5 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো। ভাৰতবৰ্ষৰ এখন নস্কাত তলত দিয়া স্থান আৰু নদীসমূহ বহুওৱা। 2খন ৰাজ্যৰ ৰাজধানী ৰায়পুৰ আৰু দেৰাদুন। 2খন নদী তিষ্টা আৰু তাপি। এটা সাগৰীয় বন্দৰ বিশাখাপট্টনম। এই প্ৰশ্ন কাকতখন ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এখন এই বিষয়েৰে প্ৰশ্ন কাকতৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বন্ধুসকল, এই ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰীৰ সৈতে শ্বেয়াৰ কৰা যাতে এই ভিডিঅ'টিৰ পৰা সকলোৱে সুবিধা ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।